ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেণ্টে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে ৫,০০০ মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে The answer is not department. Answer is a strong, uncompromising government. So department কি কৰিব এতিয়াতো আমাৰ মই ডিএফও এজন আছিলে গোৱালপাৰা তেওঁ গোটে মাটিত মানুহবিলাক আনি বহুৱাই দিলে যিজন ডিএফও আছিলে কি নাম সুলেমান চৌধুৰী he was made DFO in that division by the Congress government. আর তেও দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গল এতিয়া তেও এভিক্টেড মানুহখিনি মানে এনক্ৰোচাৰৰ উকিল ফৰেষ্টৰ ডিএফও যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহা লৈ ৰিটায়াৰ কৰিলে তেও এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে So answer department no hoy answer is strong chief minister strong government uncompromising eta amake demoralize kori thikibo ei mati adanik dibo ambanik dibo jodi apuni demoralize hoy gol khatam taisot gungun kichetiak phone koribo video ulabo apuni demoralize hoy jabo tetia sahosere thiyo hoy thakibo laibo je nohoy moi asomor karone korim tetia success hobo নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই সিদিনাখনতো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যিহেতু আমি সঁচাটো জানো মোৰকে গোটেই হোৱাটছআপ ভৰি গল আপুনি অমুক মানুহক এভিকশ্যন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই বুজা নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকী মানুহৰ লগত আপোনালোকৰ কথা নাই বোলে নাই So, jitu harassment chole eta Akhil Gogoi কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেষ কৰি দিলে শেষ jitu ভিডিও হেতু ভিডিওটো 2 লাখ মানুহে চাই চালেতো মানুহেতো নাজানে যে কাৰ কঠিয়াটো কাৰ আছিলে যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া ৰুইছিল এই কথাখিনি সাহসৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালি রাহুল গান্ধী আহিব কি শিকিব আদানিক মাতি দিলে আম্বানিক মাতি দিলে কেন মই কৈছো আমাৰ ঘৰ কেইটা আদানি হাতী কেইটা আম্বানি ঘূৰি আহিছে এনেকৈ মানে যিটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আঁতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকোলজিকেল আহে দুখীয়া মানুহৰ আহিব একেদিন ইণ্টাৰনেশ্যনেল ৱেবছাইট বিলাকত এই মানুহবিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গোটেই আপোনালোকে ইণ্টাৰনেশ্যনেল ৱেবছাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ৱেবছাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব সেইকাৰণে ইয়াত ডিপাৰ্টমেণ্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিব আপোনাক কোনখন আপুনি কওক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিচাইজ কৰি আছে কালি পৰহি মই লুৰিণজ্যোতি গগৈ ষ্টেটমেণ্ট দেখি আছো এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেন্ট বুলি দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে আৰে হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন ডিপাৰ্টমেণ্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব গৈ থাকিব মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰো মই কওঁ এটা ডেমোগ্ৰাফিক ইনভেশনৰ প্ৰচেছ আৰু ডেমোগ্ৰাফিক ইনভেশন ক্যান বি ডান বাই ইণ্ডিয়ান সিটিজেন অলসো সব আমাৰো ইয়াত এনআৰসি হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিত আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইণ্ড অফ সলিউশন লাগিব
গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইন্ডিজেনাস সলিউশন মেকানিজম মানে তাতে যিবিলাক তাতে যোনে মানুহ আছে তেওঁলোকৰে এমপ্লয়ী আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআৰসি কৰিব খুজি আছো তাৰে মানুহ তাৰে এমপ্লয়ী লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অংগনবাদী ৱৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকে বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে এনআৰসিখন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ এনআৰসিখন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকে ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিঙো দিওঁ দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing